হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ আগত হাঁহৰ মাংসৰ এটা ৰেচিপি দেখুৱাম। এয়া চাওকচোন, হাঁহৰ মাংস লৈ লৈছোঁ মই। ইয়াত আদা, নহৰু, জলকীয়া, নিমখ, হালধি মছলা যিখিনি লাগে সকলোখিনি দি লৈছোঁ। ভালদৰে সানি ল'লোঁ। সানি লোৱাৰ পিছত তেল দিছোঁ। তেল বেছিকৈ নাই দিয়া কাৰণ মাংসখিনিত তেল ভালেখিনি আছে। তেলখিনি গৰম হওক। এই মাংসখিনি দি দিলোঁ। এতিয়া ভালদৰে লৰাই ল'ম। হাঁহৰ মাংস সকলোৰে প্ৰিয় নহয়নে? তো হাঁহৰ মাংস খাই বহুত ভাল লাগে। তো আজি দুপৰীয়া হাঁহৰ মাংসৰ এটা ৰেচিপি বনালোঁ। ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এয়া হাঁহৰ মাংসৰ পৰা বহুতখিনি তেল ওলাইছে। দেখিছেনে কি ধুনীয়াকৈ তেল ওলাই গৈছে। হাঁহৰ মাংসত বহুত তেল থাকে আৰু সেইকাৰণে বেছি তেল দি মই নায়ো বনোৱা। এয়া আলু দি লৈছোঁ। আলু দি ভালদৰে লৰাই ল'ম। আলু দি লৰাই লৈছোঁ ভালদৰে। ভালদৰে ভজা হৈ গৈছে। এতিয়া মই পানী দিম। পানী দি ল'লোঁ। পানী দিয়া হৈ গৈছে। এতিয়া উতলি আছে, বকবকাই উতলি আছে। এতিয়া শেষত মই গৰম মছলা দি লৈছোঁ। মই ভিডিঅ'টো শ্বৰ্ট দিছোঁ। ইয়াত চাওক, হৈ গ'ল মোৰ হাঁহৰ মাংস। কেনেকুৱানো লাগিছে আজিৰ এই ৰেচিপিটো আপোনালোকে জনাবলৈ নাপাহৰিব। জুইত বনোৱা হাঁহৰ মাংসৰ সোৱাদেই বেলেগ নহয়নে? তো এয়া, তো যদি মোৰ ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বহুত ধুনীয়া কালাৰ হৈছে। আপোনালোকেনো কেনেকৈ বনায় কমেণ্ট কৰি জনাবচোন। মই কিন্তু এনেদৰেই বনাওঁ। তো আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।